নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰণম নেওগৰ পৰা স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ ডিব্ৰুগড়ৰ বগীবিল দলং পাৰ হৈ ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ অৰুণাচলৰ পাছিঘাটলৈ। চাওঁচোন আহক, কি ধুনীয়া লাগে অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অৰুণাচলৰ চিয়াং নৈ পাৰ হোৱাৰ লগে লগে এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ পাছিঘাট আপোনালোকে দেখিবলৈ পাব। পাছিঘাটত আপোনালোকে চিয়াং নৈৰ কাষে কাষে থকা সুন্দৰ পৰিৱেশ আৰু পাহাৰুৱা ঠাইৰ মাজে মাজে কমলা গছবোৰে ইমান ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশবোৰে আমাক হাত বাউল দি মাতে, যেন চায়েই থাকিম তাত। এয়া বিভিন্ন মানুহে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে চিয়াং নৈ পাৰত ৰৈ। চাওক কি ধুনীয়া পৰিৱেশ। আহিবচোন আপোনালোক সকলো এই প্ৰাকৃতিক পৰিৱেশৰ আমেজ ল'বলৈ, অৰুণাচলৰ এই ধুনীয়া পৰিৱেশবোৰ এবাৰ চাবলৈ। সঁচাকৈ উত্তৰ পূৰ্বাঞ্চলৰ বৰ ধুনীয়া পৰিৱেশ বুলি কোৱা হয়। এনেই উত্তৰ পূৰ্বাঞ্চলৰ এই পৰ্যটনৰ বাবে যথেষ্ট থল আছে। আহক, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে মোক লাইক কৰিব।